অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এখন সুন্দৰ মঞ্চত মোক আমন্ত্ৰণ জনাই আজি কুইজ প্ৰতিযোগিতাৰ সঞ্চালকৰ দায়িত্ব দিয়াৰ বাবে আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক। তেওঁলোকে ইমান কষ্ট কৰি আজিৰ এই অনুষ্ঠানত আহি এই অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে। লগতে ধন্যবাদ জনাইছোঁ সেইসকল অভিভাৱক অভিভাৱিকাসকলক যিসকলে নিজৰ সন্তানৰ শৈক্ষিক বৌদ্ধিক দিশত আগবঢ়াই লৈ যাবলৈ যথোপযুক্ত কষ্ট কৰি আজিৰ অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। আৰু সময় যথেষ্ট দেৰি হৈছে, গতিকে আজি প্ৰতিযোগিতাখন সোনকালে আৰম্ভ কৰিব বিচাৰিছোঁ। যে প্ৰথম নিয়মটো হ'ল প্ৰতিটো দলেই এটাকৈ প্ৰথম ৰাউণ্ডত প্ৰতিটো দলে এটাকৈ ডাইৰেক্ট কুৱেশ্যন পাব আৰু এটা ডাইৰেক্ট কুৱেশ্যনত তেওঁলোকে শুদ্ধ উত্তৰ দিব পাৰিলে 10 নম্বৰকৈ লাভ কৰিব। আৰু কোনোবাটো দলে যদিহে শুদ্ধ উত্তৰ দিয়াত ব্যৰ্থ হয় তেতিয়াহ'লে তাৰ পৰৱৰ্তী দললৈকে সেই প্ৰশ্নটো বাগৰি যাব আৰু প্ৰতিটো বাগৰি যোৱা প্ৰশ্নৰ বিনিময়ত প্ৰতিটো দলে লাভ কৰিব 5 নম্বৰকৈ। আৰু প্ৰতিযোগিতাখন মুঠ 3টা ৰাউণ্ডত অনুষ্ঠিত হ'ব। প্ৰথম ৰাউণ্ডটো চলিব A গ্ৰুপৰ পৰা N গ্ৰুপলৈ আৰু দ্বিতীয় ৰাউণ্ডটো চলিব N গ্ৰুপৰ পৰা A গ্ৰুপলৈ, আকৌ তৃতীয়টো ৰাউণ্ড চলিব A গ্ৰুপৰ পৰা N গ্ৰুপলৈ। আৰু আজি প্ৰথমটো প্ৰশ্ন হ'ব A গ্ৰুপলৈ। A গ্ৰুপ সাজুনে? আৰু মই আগতে কৈছিলোঁ যদি তোমালোকে কথা কোৱা বেছিকে তেতিয়াহ'লে তোমালোকক কি প্ৰশ্ন সুধিম? টান প্ৰশ্ন। আৰু যদি ভালকৈ বহি থাকা তেতিয়া কি কৰিম? সহজ প্ৰশ্ন সুধিম। এতিয়া মই এটা প্ৰশ্ন সুধিম, এইটো প্ৰশ্নত কিন্তু তোমালোকে নম্বৰ নোপোৱা। এইটো প্ৰশ্নত নম্বৰ নোপোৱা, এনেই সুধিম। যোনে ক'ব পাৰে হাতখন দাঙি দিলে হ'ল। ঠিক আছে? ঠিক আছে? যোনে আগতে হাতখন দাঙিব তেওঁক মই ক'ব দিম আৰু যোনে শুদ্ধ উত্তৰ দিয়ে তেওঁক মই চকলেট দিম। ঠিক আছে? এইটো তুমি নম্বৰ নোপোৱা কিন্তু চকলেট পাবা। ঠিক আছে? এতিয়া তোমালোকে মোক ক'ব লাগে যে আমি সকলোৱে ABCD পঢ়িছোঁ নহ'লে নহয়? ABCDEFGHIJKLMNO ডাঙৰকে কোৱা PQRSTUVWXYZ। বঢ়িয়া। এতিয়া আমি এই ABCDখন চবে পঢ়িছোঁ হয়নে? এতিয়া ভালকৈ শুনিবা কিন্তু এতিয়া তোমালোকে মোক ক'ব লাগে যে এই যে আমি পঢ়োঁ ABCD হয়নে? এই ABCD কেইটা আখৰ আছে? কেইটা? 26 আচ্ছা বহা, তোমালোকে বহা। মই তোমালোকক কি সুধিছিলোঁ ন? ABCD কেইটা আখৰ আছে? 26 নহয়, 4টা। কেইটা? চাবা তোমালোকক মই কৈ আছোঁ। A এটা হয়নে? B 2টা হয়নে? C 3টা হয়নে? D 4টা। মইতো তোমাক সোধা নাই যে ABCD বৰ্ণমালাখনত কেইটা প্ৰশ্ন আছে, কেইটা আখৰ আছে। মই তোমালোকক সুধিছোঁ কি ABCD কেইটা আখৰ আছে? কেইটা? আৰু গোটেই বৰ্ণমালাখনত গোটেই এলফাবেটত 26। ঠিক আছে? মনত থাকিব? আৰু এটা সুধিম এনেকুৱা প্ৰশ্ন সুধিম। আচ্ছা আমি যেতিয়া গৰমৰ দিনত আমাৰ গৰম লাগে হয়নে? তেতিয়া আমি কি বিচাৰোঁ? ঠাণ্ডা বিচাৰোঁ হয়নে? AC বিচাৰোঁ হয়নে? হয়নে নহয়? আচ্ছা আমি যে পঢ়োঁ ABCD এইখন বৰ্ণমালা হয়নে? এইখনত এটা বৰ্ণ আছে, এটা বৰ্ণ আছে। সেই বৰ্ণটোই সদায় মানে ঠাণ্ডাত থাকে। সেই বৰ্ণটোই সদায় ক'ত থাকে? ঠাণ্ডাত থাকে। বৰ্ণটো কি তোমালোকে ক'ব লাগে? B কিয়?
একদম শুদ্ধ উত্তৰ তুমি চৰকাৰী নামৰ মোৰ ফালৰ পৰা কি নাম আছিল তোমাৰ দীক্ষা শৰ্মা ঠিক আছে মনত ৰাখিম আজিলৈকে আচলতে যিমান কেইখন মই কুইজ চলাইছোঁ এই প্ৰশ্নৰ উত্তৰ কোনো ছাত্ৰ ছাত্ৰী দিব পৰা নাছিল কিন্তু আজি সেই মোৰ ৰেকৰ্ডটো ভাঙিলে প্ৰতীক্ষা শৰ্মাই কাৰণে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে আৰু সঁচাকৈ মানে ইংৰাজী